নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অভি আপোনালোকক জিকে ভাণ্ডাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পৃথিৱীৰ প্ৰথম মহাকাশ যাত্ৰী কোন, মহিলা ৰাষ্ট্ৰপতি কোন, মহাকাশৰ খোজ দিয়া ব্যক্তি কোন ইত্যাদি বহুতো। আহক তেন্তে আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। পৃথিৱীৰ প্ৰথম দক্ষিণ মেৰুত পদাৰ্পণ কৰা ব্যক্তিজনৰ নাম কি? তেওঁ হৈছে আমুণ্ডছন। পৃথিৱীৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়ী কোন? তেওঁ হৈছে টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰী। পৃথিৱীৰ প্ৰথম দুবাৰ এভাৰেষ্ট শৃংগ বিজয়ী কোন? তেওঁ হৈছে নাৱাং গম্বু। পৃথিৱীৰ প্ৰথম 4বাৰ এভাৰেষ্ট শৃংগ বিজয়ী কোন? তেওঁ হৈছে শ্বেৰপা ছাংগু। পৃথিৱীৰ প্ৰথম টেষ্ট টিউব শিশুটিৰ নাম কি? সেয়া হৈছে লুইচ জয় ব্ৰাউন। পৃথিৱীৰ প্ৰথম মহাকাশযাত্ৰী কোন? তেওঁ হৈছে ইউৰি গাগাৰিন। পৃথিৱীৰ প্ৰথম মহাকাশত খোজ দিয়া ব্যক্তিজন কোন? তেওঁ হৈছে এলেক্সি লিঅ'নাভ। পৃথিৱীৰ প্ৰথম চন্দ্ৰপৃষ্ঠত খোজ দিয়া ব্যক্তিজন কোন? তেওঁ হৈছে নীল আৰ্মষ্ট্ৰং। পৃথিৱীৰ প্ৰথম পৃথিৱী ভ্ৰমণকাৰী কোন? তেওঁ হৈছে ফাৰ্ডিনাণ্ড মেগালান। পৃথিৱীৰ প্ৰথম এভাৰেষ্ট বিজয়ী মহিলা কোন? তেওঁ হৈছে জান কটাৱেই। পৃথিৱীৰ প্ৰথম জিব্ৰাল্টাৰ প্ৰণালী অতিক্ৰম কৰা মহিলা কোন? তেওঁ হৈছে আৰতি সাহা। পৃথিৱীৰ প্ৰথম মহিলা মহাকাশযাত্ৰী কোন? তেওঁ হৈছে ভেলেণ্টিনা ভলাদিমিৰভনা টেৰেস্কোভা। পৃথিৱীৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন? তেওঁ হৈছে মেৰিয়া এষ্টেলা পাৰ্চন। পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? তেওঁ হৈছে চিৰিমাভু বন্দৰনায়ক। আজিৰ এই ভিডিঅ'টি চাই কেনে লাগিলে জনাব, আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ লেটেষ্ট আপডেটসমূহৰ কাৰণে।